खाम्फानो भट होला 14 चिराङावहाय खाम्फाजों बेक्तिगत गाज्रि नङा मोजां लामा सामा लोगो मोनोबा रायलायो देहा थिग गैया दे अयथासार गगा मोनदों माने बोरैबा बिखाबो थिग खोनासादों ओरैनो देहा थिग नोखा बिखा सानाय मोनसे रेगा दङ खाम्फानो भट होला मानो होला होनदों 14 चिरांनि माखासे भटार्सफोरानो माने पार्टिखौनो मोजां मोनमारा होनबा नों खाम्फाया माबायदि देरहागोन बिथाङा जेसेबांखि खालामा मानो देरहामारनाय नंलान्दां आं जा नुदों आरोखि सोरबा सासेयासो ब्लड थांनो हागौ सोरबा निर्दलियाफोरासो बेफोरबायदि आरोखि थ' आं गोलाव बाथ्रा बुङा नायना लाग्रोनि एसे इउपिपिएलआव भट होला खाम्फा होनाय नङा भटखौ जोङो हाग्रामा सारनो होसिगोन आरो हाग्रामा सारखौ जोङो बांसिन भटआव देरहाहोनानै जययुक्त खालामनो नागिरदों खाम्फानो मानो होनाय नङा नोंथांमोना बियो इउपिपिएलआव हाबबाय नालाय इउपिपिएलखौ जोङो गाज्रि मोनना फैखाबाय बेनिखायनो जों बेनो भटखौ होनाय नङा खाम्फा हिसाबै माबा मोनसे गाज्रि माबाफोर दं नामा नोंसिनि नोजोराव खाम्फा हिसाबै आंहा गाज्रि गैया आं पार्टिखौ दुखु मोननानै पार्टियाव हाबनाय थाखायसो बुंदों आंहा खाम्फाजों ग्रासबो गैया लामा सामायावबो लोगो मोनबा रायलायोमोन आगोलाव जेलानाखि बिपिएफ समनि सरखारमोन बे समाव माबामोन इएममोन मानसिया आदा खाम्फाया दा बेयावबो लामा सामा लोगो मोनबा टाउन सहराव लोगो मोनबा रायलायोमोन जेबो बिहेभ गाज्रि गैया आरो ओरैनो सिङाव गैया पार्टी हिसाबै जों दुखु मोनना फैनाय हिसाबै जों बे पार्टियाव थानायखाय जों बेनो भटखौ होला आरो বিজেপি কৰা বিলাকেও বিজেপি থাকিও তেখেতসকলে বিপিএফ দলকে ভোট দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাই যোগাযোগত কচুগাঁও বিটিসি সমষ্টিৰ অধীনত থকা জলাইশ্ৰী আমাৰ সান্তাল বস্তিৰ এইখন গাঁৱত আমি এটা নিৰ্বাচনী সভা অনুষ্ঠিত কৰিলো আৰু আমি আহাৰ খবৰটো পাই আমাৰ এই জলাইশ্ৰী লতামাৰী আৰু সাজে বস্তিৰ যিবিলাক সান্তালী ভাই বন্ধুসকল আছে যিসকলে নেকি ইউপিপিএল আৰু বিজেপি দলৰ লগত তেওঁলোকে কাম কৰি আহিছিলে এই সকলে আমাৰ আজিৰ এই সভাখনত আহি পেলাই তেওঁলোকে যোগদান কৰিলে টোটাল 114 জন আমাৰ বিজেপি ইউপিপিএলৰ পৰা ওলাই আহি বিপিএফ দলত যোগদান কৰিছে আমি তেখেতসকলক স্বাগতম জনালো আমাৰ এইখন গাঁৱত বিপিএফৰ ভেটিটো অলপ দুৰ্বল আছিল কিন্তু আজি তেখেতসকলে আমাৰ এইখন গাঁৱত যিমানখিনি ৰাইজ আছে ইউপিপিএল বা বিজেপি কৰা বিলাকে কমপ্লিটলি এইবিলাক দল ত্যাগ কৰি পেলাই বিপিএফ দলত আহাৰ ফলত এই আমাৰ জলাইশ্ৰী গাঁওখনত বিপিএফ দলৰে শক্তি সবতকৈ বেছি হৈ গ'ল আৰু ইয়াত বেলেগ দলৰ কোনো তেনেকুৱা এজনো সাপোৰ্টাৰ নাই এই অঞ্চল কমপ্লিটলি আমাৰ হাতত আহি গ'ল আৰু এই অঞ্চলৰ ৰাইজে আমাক স্পষ্টভাৱে কথা দিছে যে আগন্তুক 22 তাৰিখৰ নিৰ্বাচনত আমি বিপিএফ দলৰ নাঙল ছবিতে ভোট মাৰি পেলাই যিকোনো প্ৰকাৰে কচুগাঁও সমষ্টিৰ পৰা বিপিএফ দলৰ প্ৰাৰ্থীজনকে জিকাই দিব আৰু হাগ্ৰামা মহিলাৰী সাহেবৰ নেতৃত্বত আমাৰ বিটিচিত বিপিএফৰ চৰকাৰ গঠন কৰিবৰ কাৰণে তেখেতসকলে সহায় কৰিব আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ এই অঞ্চলৰ কৰ্মী ৰাইজ তেখেতসকলে স্বেচ্ছাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই যে বিপিএফ দলত যোগদান কৰিছে সেইটো আমাৰ কাৰণে এটা আদৰণীয় বিষয় আৰু তেখেতসকলক ইয়াৰ কাৰণে আমি আজি এই যোগদানৰ জৰিয়তে বিপিএফ দললৈ আঁকোৱালি লৈছো বিজেপি দলৰ ফালৰ পৰা তেওঁলোকে যেহেতু কচুগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে কেণ্ডিডেট ইতিমধ্যে থিয় কৰাইছে কিন্তু আমি নাজানো তেওঁলোকৰ মাজত কি হৈছে কি নহৈছে বিজেপি দলৰ মাজত নতুন আৰু পুৰণাৰ মাজত এটা সংঘাত হৈছে আৰু কেণ্ডিডেটক লৈ পেলাই তেওঁলোকৰ মাজত যথেষ্ট মনোমালিন্য হৈছে মনোবল ভাঙি গৈছে আৰু কোনো প্ৰকাৰে বৰ্তমানৰ যিজন প্ৰাৰ্থী আছে তেখেতক 1% আমাৰ বিজেপিৰ মানুহবিলাকে একচেপ্ট কৰিবলৈ ৰাজি হোৱা নাই তেখেতক ডাইৰেক্টলি ৰিজেক্ট কৰিছে আৰু তেওঁলোকে আমাৰ বিটিসি 6 নম্বৰ কচুগাঁও সমষ্টিৰ অধীনত এটা সুশাসন আনিবৰ কাৰণে শান্তি সম্প্ৰীতি আনিবৰ কাৰণে আমাৰ এজন গণতান্ত্ৰিক নেতা আমাৰ গণতান্ত্ৰিক মানে কি কয় চিন্তা চৰ্চা থকা এইটো দল আৰু ব্যক্তিকে ভোট দিবৰ কাৰণে আজি অকল বিপিএফৰ মাত্ৰ নহয় ইউপিপিএল কৰা বিলাকেও ভোট দিবলৈ তেওঁলোকেও সিদ্ধান্ত লৈছে বিজেপি কৰা বিলাকেও বিজেপি থাকিও তেখেতসকলে বিপিএফ দলকে ভোট দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাই যোগাযোগত আছে আৰু কোনো প্ৰকাৰে তেওঁলোকে মানে বিজেপি কৰিলেও বিজেপি দলৰ প্ৰাৰ্থীজনক ভোট
নিদিয়ে UPPL কৰিলেও UPPL দলৰ প্ৰাৰ্থীজনক ভোট নিদিয়ে সবে মোকে ভোট দিবৰ কাৰণে মোৰ লগত ইতিমধ্যে যোগাযোগ সম্পূৰ্ণভাৱে আমি চলাই আছো আৰু তেখেতসকলে আগ্ৰহেৰে নিজে আগবাঢ়ি আহিছে ইয়াৰ কাৰণে আজি আমি চাৰিওপিনৰ পৰা ভোট পাবলৈ সক্ষম হ'ম BPF তো আছে আৰু ইয়াৰ বাহিৰেও UPPL BJP বা বেলেগ বেলেগ দলৰ পৰাও প্ৰচুৰভাৱে ভোট বাহিৰৰ পৰা এতিয়া আমাৰ নামত পৰিব আৰু ইয়াৰ কাৰণে প্ৰচুৰভাৱে আমি ৰেকৰ্ড লাভ কৰি পেলাই এটা ৰেকৰ্ড সৃষ্টি কৰি পেলাই এইবাৰ নিৰ্বাচনত জিকি যাম বুলি মোৰ এটা বিশ্বাস মই এতিয়া ল'ব পৰা হৈছে